ঘাৰমৰা বিজয়পুৰ আঞ্চলিক নাট্য সংঘত অনুষ্ঠিত হোৱা ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগিত এই বৰ্ষৰ বিশেষ আকৰ্ষণ বৰষাৰাণী বিষয়া। তেখেতে অভিনয় কৰিব দৈৱকী আৰু যশোদা চৰিত্ৰত। ৰাস অনুষ্ঠিত হ'ব 8 আৰু 9 নৱেম্বৰ। সকলোৱে আহকচোন, আজি আমি ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আখৰা গৃহতনো কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে, কেনেধৰণেনো আখৰা কৰিছে, তাৰ এটা সুন্দৰ মুহূৰ্ত আমি সকলোৱে উপভোগ কৰোঁ। ব'লক, এয়া কংসৰ এটা সুন্দৰ চৰিত্ৰ। যত মানে অপরাধ এই কংস কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে কোনে জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় হবাৰে বিধান হব ইচ্ছাতে তোমাৰ সেই গৰ্ভতে হত্যা কৰি ভুগিলে মৰণকো ৰোধিব খুজিছা নিরম্বই নিরয় বিধি তোমার কথায় হাসা রজাময় তেনে ইচ্ছা তেনে বিধান ওই প্রকৃতি আর পছন্দ সম্ভাল কই